नमस्कार। ऑल कॉम्पिटिटिव एग्जाम चैनल में आपका स्वागत है। आज हम बात करेंगे असम बुरुंजी का पार्ट 1 का मोस्ट इम्पोर्टेंट क्वेश्चन। तो चलो बिना देरी के वीडियो शुरू करते हैं। क्वेश्चन नंबर 1, कुरुक्षेत्र युद्धत अंशग्रहण करा प्रागज्योतिषपुर रजाजन कोन आछिल? उत्तर भगदत्त। भगदत्त आछिल प्रागज्योतिषपुरेर प्राक्तन रजा। क्वेश्चन नम्बर 2, आहम सकल असमले आहिছিল? उत्तर 1228 খ্রিস্টাব্দত। आहम सकल केতিয়া आहिছিল? 1228 খ্রিস্টাব্দত অসমত আহিছিল। क्वेश्चन नम्बर 3, पुरनी कामरूपर चारिभाग। उत्तर रत्नपीठ, कामपीठ, स्वर्णपीठ और सुमारपीठ। এটা কথা মনত রাখিব, স্বর্ণপীঠৰ জায়গাত সুবর্ণপীঠও থাকিব পাৰে। পুরনি কামরূপৰ ভাগ কেইটা? 4টা। क्वेश्चन नम्बर 4, आहमर प्रथम राजधानी की? आहमर प्रथम राजधानी आछिल चराइदेव। आहमर प्रथम राजधानी की? चराइदेव। क्वेश्चन नम्बर 5, आहम राज्य प्रतिष्ठा करेছিল? आहम राज्यटो कोने प्रतिष्ठा करेছিল? स्वर्गदेव चाओलुंग चुकापाय। क्वेश्चन नम्बर 6, आहम सकलर श्रेष्ठ रजा आछिल? आहम सकलर श्रेष्ठ रजा कोन आछिल? स्वर्गदेव रुद्रसिंह। रुद्रसिंह आछिल आहम सकलर श्रेष्ठ रजा। क्वेश्चन नम्बर 7, आहम प्रथमते हुआ विवाह? उत्तर चकलং। आहमर प्रथमते हुआ जेटु विवाह, विवाहटोर नाम आछिल कि? चकलং। क्वेश्चन नम्बर 8, लरा रजार प्रकृत नाम? उत्तर চুলিকফা। চুলিকফাক লৰা ৰজা বুলি জনা যায়, এইটো মনত ৰাখিব। क्वेश्चन नम्बर 9, শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্ৰীষ্টাব্দত? उत्तर 650 খ্ৰীষ্টাব্দত। কিমান খ্ৰীষ্টাব্দত? 650 খ্ৰীষ্টাব্দত শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে। क्वेश्चन नम्बर 10, পাল বংশৰ আৰম্ভণি হয় কিমান চনত? এনেকৈ সুধিব পাৰে, কামৰূপৰ পাল বংশৰ আৰম্ভণি কিমান চনত হৈছিল? উত্তৰ হ'ব 990 চনত। क्वेश्चन नम्बर 11, পাল বংশৰ অন্ত পৰে কিমান চনত? কামৰূপৰ যেটো পাল বংশ এটো অন্ত পৰে কিমান চনত? 1112 চনত। এটো মনত ৰাখিব। আৰম্ভ কিমান চনত হৈছিল? 990 চনত। অন্ত পৰিছে 1112 চনত। क्वेश्चन नम्बर 12, পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? উত্তৰ ব্ৰহ্মপাল। পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি? ব্ৰহ্মপাল। क्वेश्चन नम्बर 13, অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? অসমত যেটো আহোম ৰাজ্য আছিলে এটোৰ প্ৰতিষ্ঠাতা আছিলে চুকাফা। क्वेश्चन नम्बर 14, চুকাফা ব্ৰহ্মদেশৰ কোন কোন প্ৰদেশৰ পৰা অসমলৈ আহিছিল? উত্তৰ মাওলুং। মাওলুং প্ৰদেশৰ পৰা অসমলৈ আহিছিল। क्वेश्चन नम्बर 15, মুণ্ডুং চুনকাম মানে কি? মুণ্ডুং চুনকাম মানে হল সোণাৰ বাগিচাৰ পৰা দেশ, এইটো মনত ৰাখিব। क्वेश्चन नम्बर 16, কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? উত্তৰ চুডাংপাক। চুডাংপাক বামুণী কোঁৱৰ বুলি জনা যায়, এইটো মনত ৰাখিব। কাক বামুণী কোঁৱৰ বুলি জনা যায়? চুডাংপাক বামুণী কোঁৱৰ বুলি জনা। क्वेश्चन नम्बर 17, কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল? উত্তৰ চুকাম্ফা। চুকাম্ফাই স্বৰ্গনাৰায়ণ নাম লৈছিল। क्वेश्चन नम्बर 18, দিঙীয়া ৰজা বুলি কাক কোৱা হয়? উত্তৰ চুহুংমুং। চুহুংমুঙক দিঙীয়া ৰজা বুলি কোৱা হয়, এইটো মনত ৰাখিব। क्वेश्चन नम्बर 19, কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয়? উত্তৰ চুকলেনমুং। চুকলেনমুঙক গড়গয়া ৰজা বুলি কোৱা হয়। क्वेश्चन नम्बर 20, প্ৰথম আহোম বৰবৰুৱা কোন আছিল?
উত্তৰ মোমাই তামুলী বৰবৰুৱা। মোমাই তামুলীয়ে বৰবৰুৱা আছিলে প্ৰথম বৰবৰুৱা। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। আৰু আগন্তুক আহিব লগা ABAB এক্সামৰ বাবে আপোনাক কেনেধৰণৰ ভিডিঅ' লাগে কমেণ্টত জনাই দিবা। অ'কে, জয় আই অসম।